নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা ৰাখিছো সকলোৱে ভালে আছে ময়ো বাৰু ভালে আছো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে যে মই কি ভিডিঅ' লৈ আহিছো আচলতে সকলোৰে বাবে এইটো বিশেষ ভিডিঅ' নহ'ব পাৰে কিন্তু মোৰ বাবে বিশেষ দেই এইকাৰণে বিশেষ বুলি কৈছো কাৰণ পাঞ্জাৱত থাকিবলৈ লোৱাৰ পৰাই মানে আমাৰ অসমত যি সৰুৰ পৰা খাই ডাঙৰ হৈছো যি ভাল লগা বস্তু ইয়াত খাবলৈ বহুতখিনিয়ে পোৱা নাযায় তাৰে ভিতৰত এবিধ হ'ল কচু আৰু খুতৰা শাক আজি লৈ আহিছো যেহেতু খাবলৈ পাইছো সেইকাৰণে ভিডিঅ' কৰি ৰাখিছো ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো এইকাৰণে বিশেষ বুলি কৈছো কাৰণ কচু কিমান দিন যে হল খাবলৈ পোৱা নাই তো আমাৰ সকলোৰে কোৱাটাৰ সন্মুখত বা পিছফালে অকমান যেটো মানে ঠাই পায় অলপ ঠাই দুখৰতে নিজৰ মন পছন্দৰ কিছুমানে সবজি শাক সবজি লগায় তেনেকৈ আমাৰ পদুমী বাইদেউ লগাইছিলে আৰু যেটো এদিন নে দুদিন তাই খালে তাৰ পিছত ময়ো যেটো ভাল পাওঁ তেনেকৈ মোক অকমান দিলে দেখিছেনে সৰু ঠাৰি আৰু পাত কেইখন মানে গনিব পৰা মানে একদমে কেইখনমান হে তাকে কাটি লৈ পেলাই ধুনীয়াকৈ ভাজিবলৈ লৈছো আৰু আপোনালোকক দেখালো এতিয়া ইমান খাও লাগিছে মানে ভজাৰ পৰাই খাও লাগি আছিলে তাৰ পিছত যেহেতু অকমান কম হল আৰু ভাবিলো সৰু যেহেতু এতিয়া গলত লাগিব পাৰে গলত ধৰিব পাৰে সেইকাৰণে অকমান বিলাহী দিছো আৰু বিলাহী দি আচলতে মোৰ খাবলৈ বহুত বেছি ভাল লাগে আগৰ পৰাই মই মানে কচুৰ পাত বা ঠাৰিত মই বিলাহী দিলে ভাল পাওঁ খাই তেনেকৈ ধুনীয়াকৈ ভাজিলো সঁচাকৈ বহুত টেষ্টি হৈছিলে খাবলৈ কিন্তু মানে অলপহে হল মানে এবাটিয়ে নহল তাকে অলপ খালো ধুনীয়াকৈ তাৰ পিছত এয়া দেখিছেনে খুতৰা শাক ভাজিবলৈ লৈছো মই বহুত সিম্পলকৈ বনাও অকল পিয়াজ দিছো এটা কেতিয়াবা বইল খাও কিন্তু এইটো যেহেতু বহুত দিনৰ মূৰত পাইছো এতিয়া ধুনীয়াকৈ খাবলৈ মন গৈছে সেইকাৰণে পিয়াজ দিছো পিয়াজ জলকীয়া এনেকৈ সিম্পলকৈ ভাজিলো তাৰ মাজতে যেহেতু খুতৰা শাক আৰু কচুৰ সৈতে ভাতে ভাল লাগিব এতিয়া মাজে ৰুটি খোৱা হয় ইয়াত অহাৰ পৰা এটা আমি ভাত যেহেতু আমাৰ অসমৰ মানুহ ভাত প্ৰধান ভাতেই খাম আৰু কচু এনেকৈ খুতৰা শাকৰ লগতো ভাতে ভাল লাগে ধুনীয়াকৈ এইটো ভাত মই কি কৰিছো আজিকালি মানে কুকাৰত কমে বনাও ধুনীয়াকৈ এইটো এটা সৰু এটা গামলা লৈ আহিছো গামলাতে ধুনীয়াকৈ বনাই কি মজা লাগে দেই এনেকৈ ধুনীয়াকৈ বনালো এতিয়া দেখিছেনে সিজিছেনে সিজা নাই কোৱাচোন আপোনালোকে অকণমান সিজা নাই আৰু অকণমান মানে সিজিব দিব লাগিব ধুনীয়াকৈ হৈ গ'ল এতিয়া থালখন দেখাইছো আপোনালোকক মোৰ আজি কি হ'ব প্ৰিয় থালখন ঠিকে ভেন্দি ভাজি তাৰপিছত এইটো খুতৰা শাক আৰু এইখিনি কচু তাৰপিছত আমৰ আচাৰ বনাইছিলোঁ যে গোটেই ৰেচিপিটো দিয়া নহ'ল কিন্তু ভাল লাগিছেনে থালিখন দেখি খাও লাগিছেনে কমেণ্ট কৰি জনাবচোন আজিলৈ